বান্ধৱীসকল পৰিণীতা বৰুৱা পৰি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ছাডেনলি যোৱা হৈছে আৰু গ্ৰন্থমেলালৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আইতাজনী অকলে যাব নোৱাৰিছে, গতিকে অলপ আগবঢ়াই দিওঁ আৰু বহুত মজা লাগিছে। দিনতে বহুত মানুহ হৈছে। এইফালে চাওক, চেলফি ল'বলৈ কিমান ভিৰ লাগিছে। সকলোকে শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। ইমান সদায় হোৱা বস্তুবোৰত নৱমন্দিৰ চৌধুৰী সংঘদায়কৰ প্ৰবক্তা সকলোৰে তাকেতো চাইছো ন। ইমান ধুনীয়া পেইণ্টিং কৰিছে সকলোৰে। সকলোৱে হাত তালিৰে সহযোগ কৰক। হ'ব দে, তহঁতে কিমান ভাল ভাল বস্তু খাই থাকে চাগে, মোৰ লাজেই লাগিছে। এবাৰ ক'ত বহিব? কিছুমান শংকৰ অধিৱেশনত যাব, নাহৰকটীয়া। কিছুমান চব বেলেগ বেলেগ জেগাৰ পৰা আহিছে, ঘৰত যাব। লাফিং বুদ্ধাটো ভাল লাগিছিলে, অলপ কম বেছ কৰা হ'লে লৈ ল'লো হয়। আৰু 200 কম দিয়ে, আমি তাতে বিভাগীয় প্ৰতিযোগিতা বিভাগৰ বিষয়াসকল আছে, সদস্যসকল আছে। এইফালে চাওক,
নহয় তহঁতে চব বস্তু কিনি কিনেহে তই বিয়াৰ ঘৰত ল'ব নেকি খাব নেকি বিয়াৰ ঘৰত নৱমন্দিতাক দেখা মাত্ৰে গেটৰ মুখৰ পৰা আশীৰ্বাদ বেঠে আগবঢ়াই লৈ গৈছিল হেমেনবোৰৰ ঘৰৰ মানুহে লগত এইবিলাক বেটৰে নিজৰ হাতেৰে তৈয়াৰ কৰা ধুনুবাই বহি আছে খাবলৈ অৰ্ডাৰ দিলে এয়া চাওমিন আহি গ'ল খাওঁ আৰু মোক অলপ দিয়ক না মানুহবিলাকে দিব খাই কেনেকুৱা লাগিছে এয়া খাই পিনে আমি ইমান ভিৰ খোৱাৰ বহুত উৎপাতকৈ খাই মেলি আহিছোঁ ৰ'দটো বিৰাট ডাঙৰ চকু মেলিবই নোৱাৰিছোঁ চাই থাকক ভিডিঅ'টো এইবিলাক সৰু ল'ৰাবিলাকে ইমান ফূৰ্তি পাইছে জঁপিয়াই এইফালে পুৰা জাম্পিং কৰিছে আমাক দিব জঁপিয়াবলৈ আমাৰো জঁপিয়াও লাগিছে আহিছে এয়া জাম্পিং কৰা চাইছো কেনেকুৱা লাগিছে চাই ভাল লাগিছে বহুত মজা লাগিছে আহি আমি ব্লগ বনাওঁতে মোকো লগ পালে বাহিৰে বাহিৰে এয়া পাছত মোকো লগ পালে বাহিৰে বাহিৰে চাই কেনেকুৱা লাগিছে কোনোৱেই নাই লগৰ বন্ধু বান্ধৱী অকলীয়া চিংগলকে চাইছে মনটো বেয়া কৰিছে এইবিলাক হৈছে ইমান ধুনীয়া ধুনীয়া মেখেলা চাদৰ লগতে চাওক আপোনালোকে ইমান ধুনীয়া ধুনীয়া গামোচাবিলাক ওলাইছে যাওঁগৈ ঘৰলৈ লগৰ কিন্তু গ'লগৈ ইয়াৰ গ্ৰন্থ মেলাৰ পৰা ওলালোঁ চাই কেনেকুৱা লাগিলে ভাল লাগিলে দেই বহুত ভাল লাগিলে চাই ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু আহিবলগীয়া ভিডিঅ' পাই থাকিব তো এতিয়া ঘৰলৈ যাওঁগৈ এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰ পালোহি তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ চাই ভাল লাগিলে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়ালৈ আহোঁ বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ বাই বাই